সকলোকে নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ মই আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব। দাদাৰ মানে আজি বুঢ়া বিয়া পাতিছিলে, দাদাই নবৌৱে মানে ভণ্টি কন্যাদান কৰিব যে, সেইটো কাৰণে নিয়মখিনিৰ কাৰণে বিয়াখন পাতিবলগীয়া হ'ল। খুব সোনকালেই হোৱাৰ কাৰণে আমাৰ ঘৰতে নিয়মখিনি কৰিলে একেলগে। এফালে কইনা থৈছে, এফালে দৰা থৈছে। ভাল লাগে এনেকৈ সকলো গাঁৱৰ ৰাইজ ওলাই আহিছে নিয়ম নীতিখিনি কৰিবলৈ। এফালে কইনাক বহাবলৈ পাতি পাৰি দিছে। কইনা ঘৰৰ পৰাও মানুহ সকলো আহিছে। বহুত ভাল লাগিলে আজি দিনটো এনেকৈ পাৰ হ'ল। মই একো দিবও নোৱাৰিলোঁ, সেইটো কাৰণে বোলো এতিয়া ভিডিঅ'টো কৰি থৈছিলে মই এতিয়া দি দিছোঁ। এইফালে মায়ে দাদাৰ নিয়মখিনি কৰি আছে, ইফালে খুৰীহঁতে সকলোৱে কইনাৰ নিয়মখিনিও কৰি আছে। এইফালে আকৌ পানী তুলিবলৈ যাব যে, যোৱাৰ আগত এইখিনি কৰি মেলি থৈ গ'লেহে হ'ব। এইফালে কৰি আছে মায়ে। এইফালে পানী তুলিবলৈ আহিলে, দৰা গা ধুৱাবলৈ পানী তুলিবলৈ আহিছে। সুন্দৰ এটা দৃশ্য। অকণমান ভিডিঅ'টো দীঘলীয়াই হৈছে, তথাপিতো মই দি দিছোঁ মানে চিনটো থাকি যাব আৰু দাদাৰ নবৌৰ বিয়াৰ, হয়নে নহয় বাৰু? সেইটো কাৰণে মই দি দিছোঁ। আপোনালোকে নোচোৱাকৈ কিন্তু নাযাব। কিমান ধুনীয়া আমাৰ গাঁৱলীয়া সমাজত এনেকৈ হয় নিয়মবোৰ। আপোনালোকৰ কেনেকৈ হয় জনাব কমেণ্ট কৰি। এয়া পানী তুলি আহিছে, সকলোৱে ঢোল তাল লৈ বিহু গাইছে। বোৱাৰী গাভৰু সকলো ওলাই আহিছে মানে একদম বহুত ভাল লাগিলে আজি। মানে মোৰ মাত চাত ভাগি গ'ল। এইফালে মায়ে কইনাৰ জোৰোণ দি আছে, মানে কইনাক একেদিনাই আৰু এয়া কিবা পিন্ধাই আছে, ধুনীয়াকৈ সজাই দিছে। নবৌৱে নবৌৰ ৰুমতে আছে, দাদাক আগফালে বাৰান্দাত থোৱা হৈছে। এনেকৈ নিয়মখিনি কৰা হ'ল। মই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ। এফালে নবৌৰ ওচৰলৈ আহিছোঁ, এবাৰ দৰাৰ ওচৰলৈ গৈছোঁ, মানে দাদাৰ ওচৰলৈ গৈছোঁ। এনেকৈয়ে দিনটো পাৰ হ'ল। কষ্টও হ'ল সকলোৰে আজি অকণমান, তথাপিতো নিয়মখিনি কৰি থোৱা হ'ল আগতীয়াকৈ। কাৰণ বিয়া বুলি ক'লেতো কষ্ট হ'বই, হয়নে নহয়? আৰু আছেই ভণ্টি বিয়ালৈ। এইফালে এইখিনি আজৰি হোৱাৰ পিছত এয়া দাদা নবৌ গুৱাহাটীৰ পৰা আহিছে। মই ফটো মাৰি থাকোঁতে ভিডিঅ' অকণমান কৰি থ'লোঁ। এতিয়াহে মই ওলাই আহিবলৈ অকণমান আজৰি পালোঁ। কাপোৰ কানি সলাই অকণমান ফটো মাৰোঁ বুলি ওলাই আহিলোঁ আৰু লাষ্টত আৰু একেবাৰে আলহী পঠাই মেলি আৰু মানুহ চব গ'ল আৰু ঘৰৰ মানুহখিনি আছোঁ এতিয়া। এইফালে বাইদেউৰ ছোৱালী এজনী, এইফালে খুৰাৰ ছোৱালী, আমাৰ নবৌহঁতৰ ল'ৰা, এইটো আমাৰ খুৰাৰ ল'ৰা। এইফালে কইনাদৰে লাষ্ট ভাত খাইছে, দিনটো লঘোণে আছে তেওঁলোক। মই ভাবিলোঁ ভিডিঅ'টো কৰি দেখুৱাই দিওঁ অকণমান। এয়া দৰা কইনা দেই আজিলৈ ভিডিঅ'টো ইমানেই। এয়া খুৰা